हेलो फ्रेंड्स, आज मैं पनीर और मटर घुगुनी बनाबले लाइছো। यार বাবে मैं बिलाही पियाज এনেদৰে কাটি লৈছো। এটা গৰম মছলা আদা নহৰু দিছো। এতিয়া মই কেৰাহীত তেলখিনি গৰম হ'ব দিছো। এইখিনি এতিয়া বহাই দিম। এয়া কেৰাহীত তেলখিনি গৰম হৈছে। এইখিনি মই পিয়াজ বহাই দিছো। নহৰুকেইটা গোটা গোটা কৰি দিছোঁ। এইখিনি মই হোৱাৰ পিছত গ্ৰাইণ্ডাৰ দি গ্ৰাইণ্ড কৰি লওঁ। হালধিখিনি দি দিছোঁ, নিমখখিনি দি দিছোঁ। কিছু সময় এনেদৰে ভাজি দিছোঁ। অলপ কোমলিব ধৰিলে ঠাণ্ডা হ'বলৈ দিম, তাৰপিছত গ্ৰাইণ্ডাৰত দি দিম। নহৰুখিনি নিচিনাকৈ মই গৰম মছলাখিনি গোটা গোটাকৈ দি দিছোঁ। এইখিনি কোমলিব ধৰিছে। এতিয়া মই গেছটো অফ কৰি নমাই আনিম। মই কেৰাহীত তেলখিনি গৰম হ'ব দিছোঁ। ইয়াতে মই পিঁয়াজ এটা কাটি থৈছিলোঁ, পিঁয়াজটো দি দিছোঁ। ৰঙচুৱা হৈছে। মই ইয়াত গ্ৰাইণ্ড কৰি থোৱা বিলাহীখিনি দি দিছোঁ। এয়া মই ঘুগুনিখিনি দি দিছোঁ। ভাজি থৈ দিয়া পনীৰখিনিও দি দিলোঁ। লাহে ধুনীয়াকৈ কালাৰ উঠি আহিব। এতিয়া ঢাকনিখন দি দিম। এতিয়া ঘুগুনিখন হ'ব ধৰিছে। মই গেছটো অফ কৰি দিম। ধুনীয়াকৈ উতলি আছে। ইয়াৰ পনীৰ আৰু মটৰৰ ঘুগুনিখন ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।